নমস্কাৰ ফ্ৰেণ্ড, তো ৱেলকাম টু দ্য মাই ইউটিউব চেনেল। ওলাই গৈছে তো ফ্ৰেণ্ড, আজি আমি জুলুকি মাৰিব যাম ৰাতি। তো এইটো বাঁহৰ হয় জুলুকি। তো জুলুকিটো বাঁহৰে বনোৱা হয়। তো ৰাতি মাৰ হয় জুলুকিটো সাধাৰণতে। তো ৰাতি কিছুমান টৰ্চ লাইট চোৱা বুলিও কয়, মানে লাইট পোহৰ কৰি কেনে মানে চোৱা হয় পানীত। তো এইটো আমি এনে জুলুকি মাৰা বুলিয়ে কওঁ। তো ব'লকচোন আজি যাওঁ জুলুকি মাৰিবলৈ। কেনেকৈ মাছ ধৰা হয়, কেনেকৈ মাছ পোৱা হয়। তো আমাৰ হাতত দুটা আছে তাৰমানে জুলুকি, কিন্তু এটা আমাৰ প্লাষ্টিকৰ হয়। তো প্লাষ্টিকৰটো কাটিব লাগিব, এতিয়া প্লাষ্টিক হয়। তো এতিয়া ব'লকচোন যাওঁ, আমি কাটি ৰেডি কৰি লৈ চাই থাকিব আপোনালোকে কেনেকৈ মাৰোঁ মাছ আমি। কোনফালে যাবি? কলঙত পাম না বাৰু, বহুত পানী চোন বে। এই অজস্ৰ পানী। আছে না মাছ? থাকিব লাগিব মাছ। ইমান দিনৰ মূৰত জুলুকি মাৰিব আহিছোঁ আজি, যদি মাছ নাপাওঁ আমি। আজি প্ৰথম, আগতে বহুত মাৰি লওঁ, কিন্তু আজি আহিছোঁ আৰু মাছ পাওঁ নে নাপাওঁ। পানীটো খেলা নকৰিবি, নহ'লে মাছ লাগিছে নে নাই চিনি নাপাম। ৰ'বা দে, মই আগত যাওঁ তাৰমানে, তেতিয়া তই লাইটটো পাবি। এইটো এইটো হয় নে নহয়? কাকৰ ধৰ, কাকৰটো ধৰ, কাকৰ ইটোতো অঁ, কাকৰটো ধৰ। খাব লাগিব ইয়াক চাটনি বনাই। মনা কেইটা কৈ ইছ বে, মনাটোৱে এইটো আহিলে, এতিয়া মাছ আমি ক'ত ভৰাম? মনা নিচিনা লুকুৱাই আনলে ঐ এটা মোক দে মই তাৰ 1 মিনিট। ঠেংকেইটা ভাঙিলোঁ খালি কাকৰ আমি তামান খাম, ইয়াক চাটনি বনাই খাম, পুৰিম, ভাজিম। অঁ, নাভাজোঁ দে, পুৰিম ন, বৰিকৈ চাটনি বনাই খাব লাগিব। কাকৰ তামান টেষ্টি লাগে খাই। কি মাছ পালি? গৰৈ মাছ, মজা। মাছ আজি মাছ মুঠতে মাৰিহে দিম। লাহে লাহে আহিবি, তই আগত নাযাবি হা। পানীবিলাক বোকা যাতে নকৰিবি, আগত নাযাবি কোনেও। মনাটো আমাৰ মনাটো আন, মাছ ধৰিবই লাগিব। হ'ল না, দেখা পাইছা? মজা বিটু হা, আমাৰ মাছটো ধৰিব লাগিব এতিয়া। মই এতিয়া মনাটো দি মেলি দিয়া ধৰিলি না, ধৰিবই লাগিব। পালা নাই, আছেনে মাছ? এইটো দিনা সেইটো জাপি দি। অঁ, মজা আছে দে, মাছটো সোমাই আছে। ধৰ ভালকৈ তাক, ভিতৰতে থাকিব। পাবি আছে আগত এইটো মজা এনেকুৱাহে লাগে আমাক হা। এটা আৰু ইয়াতে এনেকৈ পালে আৰু কি লাগে মাছ আমাক। পোৱালি কি জানি চেঙেলী মাছ একো নহয়। চেঙেলী মাছ চবচে মাছৰ ভিতৰত বোলে চেঙেলী মাছৰ খাব বেছি টেষ্টি হয় না? পুৰি খালে মহলি নাখাওঁ, কিন্তু দেই চেঙেলী মাছ আহিলে খাই বনাই তামান টেষ্টি লাগে বোলে। মই গৰৈ মাছ মুঠতে পুৰিকে পুৰা সেইবিলাক দিকে নেমু চেপিলে মানে বেছি ভাল লাগে। পিঁয়াজ কাটি মজা আৰু খাই থাকা পাইছা। এইটো পাতি গৰৈ মাছ মজা ডাঙৰ গৰৈ পখৰা দেখিছিলোঁ বে। এইটো কি? ভকলি তামান আৰামত বহি আছে।
आ गया উঠিব না তো मजा माल मिल गया ये माथा तो नलो আছে সব আছে গাংটা কিন্তু কুকুৰ খোলা মনতে সোমাইলো মাল মিল গया কুইছা আহি গল বঢ়িয়া সাইজৰ বিগ সাইজ ডাঙৰ আছে দেখাই দি অলপ কিমান ডাঙৰ কুইছা আমি পালো ইথান এই মজা ফকাচিংটো বনাইবে মজা হ'ব দে চিন্তা নাই এটা হ'লে মাৰিলা না কিন্তু এটা বঢ়িয়া চিন্তা নাই যো পাম যো আৰু পাম এতিয়া আছে মাল আৰু বহুত মাল আছে ৰনলি এই মজা পখৰা সৰু অলপ এটা আমাৰ ডাবাতকৈ সৰু হ'ব বঢ়িয়া হৈ গ'ল আমাৰ এক ঘাপ দিয়াৰ লগে লগে ৰখি আছে চিন্তা কি মাছ পালোঁ এতিয়া আমি চাব লাগিব আৰে চেঙেলী মাছ কুচিয়া গৰৈ মাছ আছে আৰু আছে কাকৰ আছে এটা কাৱৈ মাছ মজা মাছ এইটো কুচিয়াটো বেছি ডাঙৰ আছে ন এটা আমি মাৰিছিলোঁ দুটা কুচিয়া বঢ়িয়া ডাঙৰ আৰু এটা আছিলে ডাঙৰ কুচিয়া সেইটো গ'ল মানে আমি নাপালোঁ ওলাই গৈছে কুচিয়াটো নাই মই এনেকা ধৰিছোঁ না যেনেকৈ পাই তেনেকৈ মাৰি দিছোঁ একে খাপে গছে চাইটো